আকৌ যদি যাব লাগে হৰাই ঘাটলৈ আমি ৰেডি আছো স্যাৰ আপুনি গাড়ী উলিয়াক ফুটি দিম কলে যাবি কিয় আপুনি কৈছিলেচোন আকৌ যদি যাব লাগে হৰাই ঘাটলৈ আমি ৰেডি আছো কথা কি চাবি নকবি আৰু কিবা ভুল হৈ গ'ল নেকি বা স্যাৰ ভুলটো হোৱা নাই আজিৰ দিনটো স্পেচিয়েল কি সেইটো কচোন আপোনাক এনেকুৱা এটা খাটাৰা ফাটাফাটি গান শুনাম আপুনি যেতিয়া দুখত থাকিব তেতিয়া হাঁহি উঠিব তাৰমানে নৰ্মেলকে থাকিলে হাঁহি নোলাব নহয় তেনেকে ওলাব ওকে তেনেহলে মই হাঁহিবলে ৰেডি मुझको गुटखा खिला दे कोई 10 रुपया फोन पे मार दे कोई पापा ने मार के भगा दी है घर से निकाल दी है खाली है मेरी पॉकेट काजल की साली से महंगा खरीदा उसे गुटखा खाली कर दी विमल की पुड़िया केसरिया ठोका लाल कर दिया खाओ जो मैं विमल पान मसाला हो जाए का फ्रेंड हो भाया इसके लिए मैं अपनी जान भी दाम में लगा दूंगा समझे मेरा भाई ओ माय गॉड আকৌ গা পাছখিনি ভাল লাগিছে নে নাই শুনি আপোনাৰ আবে তই মাক চকলাই ফালি দিছ গা পাছখিনি আকৌ গা रो वेट कॉन्टेक्ट पापा ने मार के भगा दी है घर से निकाल दी है खाली है मेरी पॉकेट काजल की साली से मांगा खरीदा उसे गुटखा खाली कर दी विमल की पुड़िया केसरिया ठोका लाल कर दिया खाओ जो मैं विमल पान मसाला हो जाए का फ्रेंड हो भैया इसके लिए मैं अपनी जान भी दाम में लगा दूंगा ও মোৰে জান কি গান শুনিবলে পাইছোং তুমি নহলে দুখতো হাঁহিমে তোৰ গান শুনিলে এ বাদ দিয়ক স্যার ইমানকে হাঁহিব নালাগে গাইস এটো আও ফেসবুকত পাইছিলুং যে মানে লিখিছুং ইমান গাইছুং মাক চকলাই গানটো ফুটাবগে নোৱাৰিছিং তথাপি গাই দিলুং তথাপি তই ফালি দিছ মজা হৈছে সুন্দৰ হৈছে থ্যাংক ইউ স্যার নাইস টু মিট ইউ ওকে দে নাইস টু মিট ইউ আমাৰ এজন ভিউৱাৰ্ছে কমেন্ট কৰিছিলে এটা প্ৰশ্নক লৈ এটা ভিডিঅ' বনাব দিছিলে নিয়াৰ্ছ ব্লগ নামৰ এটা ইউটিউব চেনেলৰ তৰফৰ পৰা কমেন্ট কৰিছিলে মহাত্মা গান্ধীৰ চুলি কিয় নাই বুলি এটা ভিডিঅ' বনাবচোন মানে বুজিলি ন বুজাটো তো বুজিলুং স্যার এটো কমেডিত নপৰিব মানে যিহেতু মহাত্মা গান্ধী হৈছে আমাৰ দেশৰ এজন মহৎ ব্যক্তি গতিকে তেখেতক লৈ কমেডি কৰাটো ভাল নহব তথাপি ছাৰ তেখেতৰ যি চিন্তাধাৰা তেখেতৰ যি মহৎ ইমান কাম সেই কামবিলাক দেখি আমাৰ এটা কথা ক'বলৈ মন যায় কি মানে কি ক'বলৈ মন যায় তেখেতৰ যে ইমান চিন্তা ছাৰ আমাৰ দেশক লৈ দেশখন কেনেকৈ স্বাধীন কৰিব পাৰো কেনেকৈ ব্ৰিটিছৰ পৰা মুক্ত কৰিব পাৰিম ইমানে চিন্তা কৰিছিল কাম কৰিছিল কিজানি এই চিন্তা কামৰ কাৰণে তেখেতৰ মাথাত ইমানে প্ৰেছাৰ আহি গ'ল চুলি গজিবলৈ সময়ে নেপালে যিটো কথা ক'লি তই সেইটো কমেডিতে পৰে যি কি নহওক গাইছ ভাল লাগিল তথাপি আৰু কমেডি বনাবলৈ পাৰিলো কিন্তু আমাৰ মনো নাই দিয়কচোন হয় নাই গাইছ হয় স্যার ঠিক কৈছে আপুনি যি কি নহওক নিয়াৰ্ছ ব্লগৰ তৰফৰ পৰা আমালৈ যি প্ৰশ্ন আহিল সেই প্ৰশ্নটোৰ বাবে তেখেতক বহুত ধন্যবাদ জনাইছো আপোনালোকে যদি এনেকে প্ৰশ্ন সুধিম বুলি ভাবিছে তেনেহলে সুধিব আমি তাৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম ভাল হ'ব ছাৰ ভাল হ'ব বহুত ভাল হ'ব দে বাৰু তেনে ক্লাছটোৰ আমি একেবাৰে শেষৰ পৰ্যায়লৈ গৈছো আৰু ও স্যার সোশ্যাল মিডিয়াত আৰু এখন তালিকা প্ৰকাশ পাইছে মাক চকলাই আপোনাৰ জন্ম মাহ অনুসৰি ভৱিষ্যতে আপুনি কি হ'ব তাৰ ওপৰত লিখিছে যদি আপুনি শুনুং বুলি কয় তেনেহলে শুনাই দিম একেবাৰে প্ৰথম পাই শেষলৈকে মই ভালে পাং এইবিলাক বিষয় ভালে পাং আৰম্ভ কৰ মাতি যা প্ৰথম পাই শেষলৈকে ওকে গাইস এন্ড স্যার আপোনালোকে স্ক্ৰিনত এখন তালিকা দেখিছে আপোনাৰ জন্ম মাহ অনুসৰি ভৱিষ্যতে আপুনি কি হ'ব এক নম্বৰত আছে জানুৱাৰী ডাক্তৰ হ'ব গাইস ভালকে দেই ডাক্তৰ হৈ চিকিৎসা কৰিব লাগিব যোনে জানুৱাৰী মাহত জন্ম হ'ব ও মাই গড
মজা হ'ব মইতো জানুৱাৰী নহয় গতিকে মই ডাক্তৰ নহম কোনে জানুৱাৰী মাহত জন্ম হৈছে কমেণ্টত লিখি দিবা তাৰপাছতে গাইজ ফেব্ৰুৱাৰী মাহত শিক্ষক হ'ব মইতো ফেব্ৰুৱাৰী মাহত জন্ম মই শিক্ষক হ'ম জানো ছাৰ এইটো পাছৰ কথা মাৰ্চ মাহত অভিনেতা অভিনেত্ৰী এইবাৰহে দেওবাৰ এপ্ৰিল মাহত হ'ব ৰাষ্ট্ৰপতি বাপৰে তাৰ মানে যিমানবিলাক মানুহ ৰাষ্ট্ৰপতি হৈছে সেইবিলাক এপ্ৰিল মাহত জন্ম হৈছিলে এইবিলাক মিছাও হ'ব পাৰে তালিকাখন এতিয়াহে প্ৰকাশ পাইছে কোনে কি হৈছে গাইজ কমেণ্ট কৰিব আৰু মাতি যা মই কৈছো ৰ মে মাহত হ'ব ৰিক্সা চালক ছাৰ মই মে মাহত জন্ম হৈছিলো আয়ো মাক চকলাই তাৰ মানে মই ৰিক্সা চালক হ'ম এইটো ভৱিষ্যতে গম পাবি যে তই যদি ৰিক্সা চালক হয় তেনেহ'লে এইখন তালিকা মই আমি সঠিক বুলি ভাবিম ইনচে মিলিয়ে মাক চকলাই জুন মাহত হ'ব গেলামাল দোকানী জুলাই মাহত বিউটি পাৰ্লাৰ মালিক হ'ব আগষ্ট ফুচকা বেপাৰী হ'ব ছাৰ এখন মিছা লাগিছে আমাৰ পাপাইচোন আগষ্ট মাহত জন্ম হৈছিলে কোৱা ফুচকা বেপাৰী হ'ল তহঁতৰ পাপা ফুচকা বেপাৰী নহ'ল নেকি বাৰু ফুচকা বেপাৰী নহ'ল ছাৰ কিন্তু ঘৰৰ আগত এখন পানীপুৰি দোকান আছে তাৰ মানে গাইজ আপোনালোকে কি বুজিলে কমেণ্টত লিখিব দেই ইহঁতৰ পাপাই ফুচকা বেপাৰী নহয় কিন্তু ইহঁতৰ ঘৰৰ আগত ইহঁতৰ এখন পানীপুৰি দোকান আছে মাকা অষ্ট্ৰেলিয়া বুজিছে তাৰপাছত আহিলে ছেপ্টেম্বৰ মাহ ৱাইন শ্বপৰ মালিক হ'ব এজন বহুত মালদাৰ হ'ব ছাৰ ইমানে কোটি বিক্ৰী হয় ৱাইন দে বোপাই হৈ থাকিব দে এইবিলাক কণ্টিনিউ কৰি যা কণ্টিনিউ ওকে ছাৰ তাৰপাছত আহিলে অক্টোবৰ মাহত যিবিলাক মানুহে জন্ম হয় সিহঁত হৈছে ফিল্ম ডাইৰেক্টৰ মজা লাগিব নৱেম্বৰ মাহত শিখৰ কোম্পানীৰ ভৱিষ্যতে মালিক হ'ব গৰ্বৰ লাগিছে ছাৰ শিখৰ কোম্পানীৰ মালিকহে হ'বগে তাৰপাছত চাচোন ছাৰ ডিচেম্বৰ মাহত কি আছে ডিচেম্বৰ মাহত আছে একেবাৰে শেষত ডিচেম্বৰ ভৱিষ্যত অন্ধকাৰ আপোনাৰ উৰে কান্ত কি হ'ল এতিয়া তই হাঁহি আছিলি মুখখন যে চাপ খাই গ'ল আচৰিত হোৱাট ইজ দ্য এক্সপ্ৰেছন মোৰ জীৱন অন্ধকাৰ ছাৰ মই জীৱনত